অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নতুন মূৰ উদ্ঘাটন হৈছে বহু ন ৰহস্য। চৰ্চিত বহু ব্যক্তিক কৰা হৈছে নিলম্বন কৰা হৈছে বহুকেইগৰাকী APS তথা ACS বিষয়াক। নিলম্বিত 11 গৰাকী APS বিষয়া হৈছে ক্ৰমে দীপাংকৰ দত্ত লহকৰ, নিতুমণি দাস, ৰুমি তুমংপি, ফাৰুক আহমেদ, কল্যাণ কুমাৰ দাস, কুলপ্ৰদীপ হাজৰিকা, নীলাঞ্জল গগৈ, নন্দিনী কাকতি, অনলজ্যোতি দাস, শাহজাহান চৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা। তাৰোপৰি ৰাজ্য চৰকাৰে নিলম্বন কৰিছে আন কেইবাগৰাকী উচ্চপদস্থ ACS বিষয়াক। তেওঁলোক হৈছে ক্ৰমে ধ্ৰুৱজ্যোতি হাতীবৰুৱা, আকাশী দুৱৰা, ধীৰাজ জৈন, হিতেশ মজুমদাৰ, সৌৰভপ্ৰাণ শৰ্মা, বিকাশ শৰ্মা, চক্ৰধৰ ডেকা, গীতাৰ্থ বৰুৱা, বিচিত্ৰ গোপাল নাথ আৰু আকাশ দাস। পৰৱৰ্তী সময়ত আৰু বহু ৰহস্য হ'ব ফাদিল। পোহৰলৈ আহিব মুখৰ আঁৰৰ মুখ। কিন্তু প্ৰশ্ন উত্থাপন হয়, যদি ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ইমানেই দুৰ্নীতি হয়, তেনেহ'লে জনসাধাৰণে ভৰসা কৰিব কাক? পৰৱৰ্তী সময়ত চৰকাৰৰ পদক্ষেপ হ'ব লক্ষণীয়।